ৱেলকাম টু মাই নিউ ব্লগ। মই এতিয়া দুপৰীয়া ভাত খাব আহিছোঁ। এয়া চাওক, মই বস্তু এটা দেখাওঁ বুলি আহিছোঁ আজি। এনেকৈ সৰু সৰু পাণ লাগিছে, নেমুজোপাত মই লগাইছিলোঁ, কিন্তু ই বাঢ়িব পৰা নাই। নে পাণটো এনেকৈ সৰু থাকে। যেতিয়াই ক'ৰবাত যাব ওলাওঁ তেতিয়া চবতে পাংচাৰ হৈ থাকে। ক'ৰবাত যাব ওলাম এনেকৈ পাংচাৰ হৈ থাকে, মোৰ চোৰ গৰম হৈ যায় একদম। এতিয়া মাৰি থাকিব লাগিব পকৰ শুকাই যোৱালৈকে পাম ইয়াতে গাড়ীৰ চকাত। আৰু তাতে মহৰ যি উৎপাত, একদম টিকাই পকৰে য'তে ত'তে কামুৰিছে। এনেই মানুহটো বিষালী, তাতে আৰু এই পিঠিৰ বিষ, মইনা কঁকালটি বিষায়ে অকণমান কিবা কাম কৰিলে। এইটো চকা যেনে তেনে হ'ল, সেইটো চকাও বোলো অকণমান দি থওঁ, নহ'লে পিছত বা একেই গতি হয় বুলি দিলোঁ। যেতিয়াই মই ক'ৰবাত যাব ওলাওঁ এনেকৈ সদায় এই পৰিস্থিতি মোৰ কাৰণে বেয়া ওলায়। ভগৱানে কিবা পৰীক্ষা লৈছে চাগে, কিন্তু যি কি নহওক সেইটো পামটো থকাৰ কাৰণে মই আজি বাচি গ'লোঁ। আপোনালোকে এটা এনেকুৱা পাম গাড়ীত ৰাখিব। ঘৰৰ জলকীয়া, দোকানৰ মাংস, মাছটো দোকানৰে। কি কৰিছা তুমি? কিয় এনেকৈ মাজে মাজে নাকৰ পৰা তেজ ওলাই থাকে, মই দেখিছোঁ নে এইবিলাক ইয়াতে পৰিলে আজি। কেতিয়া বন্ধ হ'ব এই বস্তুটো? বৰ ডিষ্টাৰ্ব দিয়ে। সেইদিনাতো গাড়ী চলাই থাকোঁতে হৈছিলে, তেজ ওলাই থাকে এনেকৈ। নাকৰ পৰা তেজ ওলাই একদম মূৰ চুৰ ঘূৰাই গ'ল। অলপ ৰেষ্ট লৈ দিলোঁ। দেখিছে চকুকেইটা ৰঙা হৈ গৈছে, টোপনি ধৰি আছে মোৰ। ভাতকেইটা যেনে তেনে খালোঁ। আৰু জীৱনত মোৰ বহুত বেছি খাবলগীয়া একো নাই ব্লগবিলাকত। সাধাৰণ আৰু উঠিছোঁ, খাইছোঁ, গৈছোঁ, অফিচ গৈছোঁ, বাছ সেইখিনিয়ে। সাধাৰণ জীৱন এটা দেখাইছোঁ আপোনালোকক। তাৰ লগতে সাধাৰণ ৱাইফ এজনী আছে মোৰ। মই সাধাৰণ ৱাইফ নহয়, মই বহুত ডেঞ্জাৰ ৱাইফ। অসাধাৰণ নেকি? ডেঞ্জাৰ। আপোনালোক সকলোৰে যিবিলাক কমেণ্ট আৰু যিখিনি মৰম পাওঁ তাৰ কাৰণে বহুত ভাল লাগে। আৰু সেইখিনিৰ কাৰণেই ভাবিছোঁ লাহে লাহে সাধাৰণ জীৱনটো অসাধাৰণ কৰিম ভৱিষ্যতলৈ। ঠিক আছে বাৰু, আজিলৈ গুড নাইট।